নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। গ্ৰীণ হাউচৰ ভিতৰত ত্ৰিপালাৰ ওপৰত কক'পিট মিক্সিং কৰি ধনিয়া পাতাৰ খেতি আৰু পালাং চব্জিৰ খেতি কেনেকুৱা কৰা হয়, ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকক আপোনালোকে। তেনেহ'লে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব। মোৰ নতুন চেনেল ভিডিঅ' জৰিয়তে আপোনালোকক কেনেকুৱা খেতিটো কৰে ইয়াৰ ওপৰত ভিডিঅ' দেখুৱাম। চাই থাকক ভিডিঅ'টো। তেনেহ'লে চাপিয়া পালেঙৰ চব্জি খেতি কৰা হৈছে ত্ৰিপালাৰ ওপৰত। কেনেকুৱা লাগিছে চাওক আপোনালোকে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব। খালি হৈ আছে। চাৰিটা পৰিপাকীয়তা পানী দিয়াৰ কাৰণে ত্ৰিপাকীয় হৈছে। ত্ৰিপাল দিয়া নাৰকলৰ গুড়া কক'পিট মিক্সিং কৰি পালেং চব্জিটো ৰৈ দিয়া হৈছে। খালি পিচি ফেলাই দিয়া হৈছে। খালিবিলাক চব পিচি ফেলাই দিয়া হৈছে। ফিউজটো চাওক, খেতিৰ ফিউজ এনেকুৱা বহুত ধুনীয়া হৈছে। এইগিলা চব ত্ৰিপালৰ দ্বাৰা বনোৱা হৈছে।
ধনিয়া ধনিয়াটা রেডি হয় ভালো হয়ে ঘন হয়ে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব